পৰিৱৰ্তন যদি আনিব বিচাৰে শিক্ষাৰ পৰিৱৰ্তন প্ৰথম আনক আপুনি ল'ৰা ছোৱালীৰ কাৰণে ঘৰ বনাই নিদিব যদি শিক্ষা নিদিয়ে ডাঙৰ ডাঙৰ গাড়ী ঘোড়া ঘৰ বাৰী যদি বনাই থৈ যায় ল'ৰা ছোৱালীৰ কাৰণে শিক্ষা যদি নাই ইহঁতে কালি পৰশু আপুনি ঢুকাই যোৱাৰ পিছত বেছি বেছি খাব আপনি জ্ঞান দি যাওক শিক্ষা দি যাওক যেতিয়া শিক্ষা পাব আপনার ল'ৰা ছোৱালী যেতিয়া জ্ঞানী হ'ব এই নিজে নিজে খামাই পেলাই বিল্ডিং বনাব গাড়ী ঘোড়া ডাঙৰ ডাঙৰ বনাব লব এইটোৱে গতিকে পৰিৱৰ্তন বিটিচিত যদি পৰিৱৰ্তন আনিব বিচাৰিছে তেতিয়াহ'লে শিক্ষাৰ দিশত প্ৰথম পৰিৱৰ্তনটো আনক এতিয়া কি কৰিছে আমি বিক্লেষণ কৰো চোৱা যাওক আমিতো একো কৰা নাই বিলাকে জানে এতিয়াও মই বুজাই দিব পাৰো কেনেকে কৈছে চিফ মিনিষ্টাৰে ইউপিপিএলৰ মানুহ এপছৰ নেতাবিলাকে বম ফুটালে মনত আছে না নাই পাহৰি যায় নাকি অতি সোনকালে সব অফিসে রাস্তায় এসে বম ফুটালে যে আমার সরকারের দ্বারা ইউপিপিএলৰ দ্বারা 10টা কলেজ বিটিসি আকৌ প্রভিন্সিয়ালাইজ হল হ্যাঁ ইউপিপিএল নেতাসকল আপোনালোকে ভালকে শুনিব আমি মিছা কথা কয় না সঁচা কথা কয় তেখেতসকলে যেতিয়া বোমা ফুটায় আমি শুনিছো ভাল পালো কিন্তু পিছদিনা আবেলি চিফ মিনিষ্টাৰ স্বয়ং কি স্টেটমেন্ট দিলে জার্নালিস্ট বিলাকে যেতিয়া উঠে তেখেতে কলে ইয়েস BTC government wants to provincialize 10 colleges Assam government do not have objection 10 colleges will be provincialized by BTC government the salary for the teachers lecturers shall also be given by BTC government কথাটো বুঝিছে BTC সরকারা 10টা কলেজ প্রভিন্সিয়ালাইজ খালামनो नागिरदों आसाम गभर्नमेन्टआ अबजेक्शन गैया बीटीसी सरकारा 10टा प्रभिन्सियालाइज खालायगोन बेथनखौबो बीटीसी गभर्नमेन्टआनो होगोन आसाम गभर्नमेन्ट हे सैलारि कम्पोनेन्ट टु दिए बीटीसी एस कोनটো রিসোর্সৰ পৰা বেতন দিব পাৰিব একটা কলেজ দি পেলাইছ একটা কলেজ 10টাটো বাদ দিও দিব নোৱাৰে এতিয়া আমি বিপিএফ দলে যেনেকে রেভিনিউ কালেকশন করেছিল সেই রেভিনিউ কালেকশন করার ক্ষমতাটো লৈ গল এতিয়া বিটিসি গভর্নমেন্ট জিরো রেভিনিউ কালেকশন আর সেই কথাবোৰ বম ফুটাই চাই আমি একো কৰা নাই ইয়েস আমি বিটিসি সৃষ্টি কৰিছো আৰু সেই বিটিসিৰ মাটিকত 4 ভাগ কৰি পেলাই 4টা ডিস্ট্রিক্ট আমি কৰিছো হসানে আমি এইখিনি কৰিছো আমি বিচাৰিছো পৰিৱৰ্তনৰ নামত আপোনালোকে যেনেকে কৈছিল আকৌ 10টা ডিস্ট্রিক্ট যদি বনাই আমি খালি পূজা কৰিম ইউপিপিএলৰ নেতাসকল আমাৰ বিপিএফৰ সিদ্ধান্ত আছিল আমি ডিমান্ড কৰিছিল চৰকাৰলৈ কোচাইগাঁওখন এটা ডিস্ট্রিক্ট হ'ব লাগে মনত আছেনে তামুলপুৰখন এটা ডিস্ট্রিক্ট হ'ব লাগে মনত দিম বাইদেউ আপুনি কওক অৰুণোদয় কোনে পায় অৰুণোদয়টো পাই লেংৰা লিংৰি নহয় জানো যে কছাৰিব নোৱাৰে বিকলাং সিহঁতে সেই অৰুণোদয় পায় অৰুণোদয় কোনে পায় বিধৱা যাৰ হাজবেণ্ড নাই ঘৰ চাবলৈ নাই সিহঁতেহে পায় যাৰ বিয়া হোৱা নাই বয়সয়াল হ'ল 50 বছৰ হ'ল 60 বছৰ হ'ল বিয়াই হোৱা নাই সিহঁতেহে পায় সেইটোতো এতিয়া আমি গম পাওঁ কোনে পায় বিমাৰী মানুহে কোনোবা কেঞ্চাৰ হৈছে কোনোবা জকা হৈছে বিভিন্ন ধৰণৰ বিমাৰত পৰি আছে উঠিব নোৱাৰে ঔষধ খাবলৈ পইচা নাই সিহঁতকে অৰুণোদয় দিয়া হয় আৰু অৰুণোদয় দিয়া হয় একদম গৰীব মানুহবিলাকক কিন্তু সিহঁতে কৈছে এটা পৰিয়ালত এজনহে পায় বাইদেউ মাৰ নামত যদি অৰুণোদয় দিয়া হয় লেংঘ্ৰি যদি হয় বা কিবা এটা কাৰণত বিধৱা যদি হয় মাক দিব ছোৱালীবিলাকক বোৱাৰীসকলক নিদিয়ে কিন্তু সিহঁতে কৈছে এটা ঘৰৰ পৰিয়ালৰ যদি 4জন আছে মা আছে 2জন ছোৱালী আছে 2টা বোৱাৰী যদি আছে সবে পাব বুলি কৈছিল দিয়কচোন দিয়ক এতিয়া কি হৈছে যিসকলে এটা পৰিয়ালৰ 2জন বা 3জন লৈছিল সিহঁতে পইচাটো এতিয়া ঘূৰাই দিব লাগে এটা ফিক্স সময় দিছে ফিক্স সময়ৰ ভিতৰত যদি ঘূৰাই নিদিয়ে সবে থানাত লখাবত থাকিব লাগিব এতিয়া হৈছে গতিকে এই তেনেকুৱা প্ৰবঞ্চনাত
আমাৰ মানুহ যাব নালাগে আৰু আমাৰ মঠা মানুহবিলাকে মোৰ ৱাইফে সেলফ হেল্প গ্ৰুপৰ পৰা যদি ৭৫,০০০ পায় আৰু অৰুণোদয় যদি পায় মই মানে এই থথ নাচালাম মই উইংগাৰ চলাম তেনেকুৱা ধৰণৰ চিন্তা কৰি পেলাই উঠি পেলাই আকৌ যদি ভোট দিয়ে তেতিয়াহ'লে এতিয়া যেনেকে হুকাই আছে তাতকে বেছি হুকাব এই কথাটো মনত ৰাখক